উঠিবলৈ গৈ গালি খালোঁ দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি হৈছে হোলীৰ আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। আজি আমাৰ ঘৰত আছে এটা সকাম মানে ককাৰ শ্ৰাদ্ধ হয়। তাকে সকামৰ ব্লগটো বনাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তাৰপিছত এতিয়া 8টা বাজিছে। মই এয়া গা পা ধুই আহি ৰেডি হৈ পেলাই ঘৰৰ কামকেইটা কৰিলোঁ আৰু সকামৰ এতিয়া যা যোগাৰ আৰম্ভ হৈছে আৰু তাকে ব্লগটো আৰম্ভ কৰোঁ। আহকচোন আপোনালোককো দেখাই যাওঁ কি হৈ আছে। এইফালে এয়া পাচলি কাটি আছে খুৰীহঁতে, মা আৰু পেহী এনেকৈ। তাৰপিছত এইফালে মংগলবুট ধুই আছে আৰু ইয়াতে পুথি পঢ়া হ'ব, যোগাৰ কৰি থৈছে আৰু ইয়াতে পেহীহঁতে কথা পাতি আছে আৰু সিফালে ভকতৰ পুথি পঢ়া আৰম্ভ হৈ গৈছে। বহাইছোঁ ভকতৰ কাৰণে চাহ, এয়া বিস্কুট আৰু পিঠা সতে দিম আৰু চাহ। আমি এতিয়া আগফালে আহিলোঁ, আহি পেলাই ভাবিলোঁ ফটো দুখনমান উঠোঁ থাম্বনেইলৰ কাৰণে, আৰু অলপ হোলী খালোঁ মানে আমি ভাগিনজনীয়ে মই সানিলোঁ দুইজনীয়ে, আৰু অলপ ফূৰ্তি কৰিলোঁ, ফটো উঠিলোঁ। সেয়াই আৰু সকামৰ মাজতে আহি পেলাই। আচলতে হোলীৰ দিনাখনেই আমাৰ ঘৰত সকাম হয়, সেইকাৰণে বাহিৰতো ফূৰ্তি কৰিব নোৱাৰোঁ, ঘৰতে কৰিলোঁ আৰু অলপ ফাকু অকণ খেলোঁ বুলি ফূৰ্তি কৰিলোঁ আৰু অলপ। ৰান্ধনী খানা পগাই আছে পুৰা। কিমান আগবাঢ়িছে হৈ গৈছে আৰু। এতিয়া পুথি পঢ়া সামৰণি হ'ল আৰু ঘৰৰ সকলোৱে সেৱা ল'লোঁ। এতিয়া তাৰপিছত প্ৰসাদ দিব আৰু প্ৰসাদ খাইছোঁ। এয়া সকলোৱে প্ৰসাদ খাইছে। এয়া ইফালে ভাতৰ যা যোগাৰ হৈ গৈছে আৰু খাবৰ কাৰণে। এতিয়া ভকতসকলে খাব। ভাত খাই আছে, ভাত এইফালে খাইছে দেই। এইফালে আছে মহিলা কমিটি পাৰ্টি। ভিডিঅ'টো সম্পূৰ্ণকৈ কৰিব নোৱাৰিলোঁ, আপোনালোকক অলপ দেখাবলৈ যত্ন কৰিলোঁ। ভকতসকলে খোৱাৰ পাছত আমি শেষত খালোঁ একেবাৰে। মা, মই আৰু মানুহজনে শেষত ভাত খালোঁ। এতিয়া এই ভকতৰ বিদায়ৰ সময়ত হ'ল আৰু বিদায়ৰ সময়তে মায়ে আৰু মানুহজনে সেৱা কৰিছে, তামোল পাণ দি পেলাই সেৱা কৰিব লাগে আৰু ভকতক বিদায় দিবলৈ কাৰণে। লগতে ময়ো কৰিলোঁ আৰু ঈশ্বৰৰ পৰা অকণমানকৈ। পাৰ্টি চলিছে এইফালে পাৰ্টি চলি আছে। এতিয়া হ'ল চব কাম বন কৰি আজৰি বাৰু। তাৰপিছত আমি এতিয়া ভাবিছোঁ মেলা আছে, ফাকুৱাৰ মেলালৈ যাম বুলি ভাবিছোঁ আৰু তাকে মেলাৰ ব্লগটো আপোনালোকক দেখাম, কিন্তু বেলেগ পাৰ্টত দেখাম আৰু দেই। এইটো ব্লগ ইমানতে সামৰিছোঁ আৰু থেংক ইউ।